নমস্কাৰ বন্ধুসকল, ডি গোহাঁই ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত আকৌ আহিছোঁ। মই বহুত দিন ধৰি আচলতে ভিডিঅ' বনোৱা নাছিলোঁ। তো ব'লক তেন্তে ইমান দিনে আমি কি কাম কৰি আছিলোঁ সকলোবোৰ দেখুৱাম। তো ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাউণ্ড চিৰি আমাৰ এতিয়া চাবলৈ পাইছে আপোনালোকে। তো সম্পূৰ্ণ দেখুৱাম আপোনালোকক আমি কিমানটো জেগাত আচলতে চিৰিটো বনাইছোঁ। যিহেতু বৰ বেছি ডাঙৰ জেগাও নহয়, বহুত কম জেগাতে বনোৱা হৈছে চিৰিটো। সেইটো কাৰণে আপোনালোকক সবিশেষ দেখুৱাম। এইটো আপোনাৰ দেখিবলৈ পাইছে ইয়াৰ পৰা ইয়ালৈ কিমান আছে আপোনাৰ দেখিবলৈ পাইছে, বহুত সৰু জেগাটো। তো সেইটো কাৰণে আপোনালোকক দেখুৱাম আমি কিমানটো জেগাতে চিৰি ৰাউণ্ড চিৰিটো বনাইছোঁ। মেজাৰমেণ্ট লৈ দেখুৱাম। ব'লক তেন্তে আমি প্ৰথমে মেজাৰমেণ্টটো লৈ লওঁ, তাৰপিছত সবিশেষ দেখুৱাম। ধৰচোন টেপটো ধৰ। তো চাবলৈ পাব বন্ধুসকল আপোনালোকে, এতিয়া চাবলৈ পাইছে তাত ধৰা হৈছে। আৰু সেইফালে তাত চাবলৈ পাইছে আপোনালোকে বন্ধুসকল ধৰা। আৰু এইফালে চাবলৈ পাইছে আপোনালোকে 7 ফুট। এই চাবলৈ পাইছে আপোনালোকে 7 ফুটলৈ যিহেতু 1 ইঞ্চি কমেই আছে দেখিবলৈ পাইছে। তাত ধৰা হৈছে সেইফালে, আৰু এইফালে ধৰা হৈছে। তো 7 ফুটে ধৰক 1 ইঞ্চি কম আছে। আৰু ইফালে চাম আমি লেংটো চাম, সেইপিনে যাম। তলেদি নামি গ'লেও হ'ব। ওপৰত ধৰিবি, ওপৰত অলপ এইটো মাথালৈ ধৰ, ওপৰত ধৰিবি আৰু অলপ ওপৰলৈ ধৰ যিমান পাৰ। অঁ ঠিক আছে হ'ব। এতিয়া চাবলৈ পাইছে বন্ধুসকল, এইটো আছে আমাৰ 11 ফুট 2 ইঞ্চি চাবলৈ পাইছে। ইফালে চাবলৈ পাইছে 11 ফুট 2 ইঞ্চি। আৰু ইফালে দেখিবলৈ পালে আপোনালোকে 7 ফুটলৈ 1 ইঞ্চি। যিহেতু বহুত কমটি জেগাতে বনোৱা হৈছে চিৰিটো দেখিবলৈ পাইছে আপোনালোকে। এতিয়া চাবলৈ পাইছে চিৰিটো সম্পূৰ্ণ ৰাউণ্ড বনাইছোঁ আমি। চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। আৰু বৰ বেছি জেগা নালাগে, যিহেতু কমটি জেগাতে এনেকুৱাবোৰ চিৰি বনাব পৰা যায়। তো সেইটো কাৰণে আপোনালোকক মেজাৰমেণ্ট কৰি দেখুৱাই দিলোঁ মই। এতিয়া চাবলৈ পাইছে চিৰিটো কেনেকুৱা লাগিছে আপোনালোকে সম্পূৰ্ণ কমেণ্ট কৰি ক'ব। আৰু যদি ভাল লাগে ভিডিঅ'সমূহ চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ব'লক তেন্তে এতিয়া চাবলৈ পাইছে আমি নামি আহিছোঁ। এতিয়া তলৰ পৰা আকৌ আপোনালোকক দেখুৱাম। তো বন্ধুসকল চাবলৈ পাইছে, সেয়া আমি তলৰ পৰা এতিয়া ওপৰলৈ উঠি যোৱাটো চাব। সেয়া চাবলৈ পাইছে আপোনালোকে বৰ বেছি আচলতে চিৰিটো হাইটটো হোৱা নাই, উঠিবলৈও আপোনাৰ খুব ভালেই হৈছে। সেয়া চাবলৈ পাইছে, যিহেতু আমি 6 ইঞ্চি কৰি দিছোঁ ডাবৰ হাইটটো। সেয়া চাবলৈ পাইছে প্ৰত্যেকটো ষ্টেপে আমি 6 ইঞ্চিকৈ দিয়া হৈছে। সেয়া চাবলৈ পাইছে। তো এয়া এইটোৱে আছিলে বিল্ডিংটো আমাৰ, যিহেতু আগত তলৰ ফাউণ্ডেশ্যনৰ পৰা কৰি থকা ভিডিঅ'সমূহ দি আছিলোঁ। আৰু অকল শ্বটখনৰ ভিডিঅ'হে দিয়া নাছিলোঁ, যিহেতু মোৰ মোবাইলটো বেয়া হৈছিলে। তো সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া চাবলৈ পাইছে এইটো চিৰিটো। আৰু আপোনাৰ এইফালে চিৰিটো, এইফালে আমাৰ আছে আপোনাৰ চেফটি টেংকিটো। ইয়াতে যিহেতু এতিয়া চাটাৰিং খুলি পিনে আমাৰ চাটাৰিংসমূহ ইয়াতে থোৱা হৈছে। এইটো চাবলৈ পোৱা হৈছে। ইয়াতে আমি টেংকিৰ ভিতৰত সোমাবৰ কাৰণে ব্লেংকেটটো হ'ল ৰখা হৈছে ইয়াতে, আৰু ঢাকন লগাব লাগিব। এইটো চাবলৈ পাইছে। তো আৰু এটা চেফটি টেংকি বনাই আছোঁ, তাৰ ওপৰতে আপোনাৰ চিৰি হ'ব। সেয়াৰো সবিশেষ দেখুৱাম। ব'লক তেন্তে সেয়াৰো সবিশেষ দেখুৱাই দিওঁ। চানো এইটো বিল্ডিঙো আপোনালোকক আগত ভিডিঅ'টো দিছিলোঁ মই ইয়াৰ কামসমূহ কৰা। তো ইয়াতে আমি এতিয়া বনাই আছোঁ চেফটি টেংকি। বন্ধুসকল দেখিবলৈ পাইছে আমি ইয়াতে চেফটি টেংকি বনাই আছোঁ। এতিয়া চাবলৈ পাইছে ইয়াৰ ওপৰতে আমি ঢালাই চেলাই দিয়াৰ পিছত চিৰিটো বনাম ওপৰলৈ যাবৰ কাৰণে। ইয়াতে আপোনাৰ ৰদ ৰখা হৈছে চাবলৈ পাইছে। এতিয়া চাবলৈ পাইছে ওপৰত ৰদ ৰখা হৈছে, আৰু এটা কাম তেনেকৈ কৰি থকা হৈছে।
চাবলৈ পাইছে ইয়াতে প্লাষ্টাৰ হৈ গৈছে অলৰেডি চাবলৈ পাইছে ইয়াতে প্লাষ্টাৰ কৰি থকা অলৰেডি হৈ গ'ল এতিয়া আমি আজি চাটাৰিং কৰিম ইয়াতে চাটাৰিং কৰি পিনে ৰড বান্ধিং কৰি সেয়া হ'ল দেখুৱাম ব'লক তেন্তে আমি কাম কৰা আৰম্ভ কৰোঁ আজি বন্ধুসকল চাবলৈ পাইছে আজি আমাৰ কামখিনি ইমানেই আছিলে তো আজি মানে তলফালৰ পৰা চাটাৰিং কৰিলোঁ চাটাৰিং কৰি আপোনাৰ প্লাষ্টিক লগাই এতিয়া ৰড অলপ বন্ধা কাম আৰম্ভ কৰিছোঁ তো আজি নহ'ব বাকী কালিলৈ হৈ যাব সেয়াও হ'ব কেক দেখুৱাম এয়া আমাৰ চানু ভাই এইফালে আছে আমাৰ পুনাম লগতে ইয়াত দেখিবলৈ পাইছে পূৰা ৰড বান্ধি আছে সিহঁতি তো বাকী আমাৰ কালি কামখিনি হ'ব সেইখিনিও কালিলৈ সম্পূৰ্ণ হ'ব যেতিয়া সম্পূৰ্ণ হ'ব সেয়া আৰু এটি ভিডিঅ' বনাই আপোনালোকক দেখুৱাম তো বন্ধুসকল ভিডিঅ'সমূহ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'সমূহ বনাই মই দি থাকিলে আপোনালোকে পাই থাকে তো আজিলৈ ইমানখিনি আছিলে বাই বাই ধন্যবাদ